পবিত্ৰ জগন্নাথ মন্দিৰৰ এই হৈছে এটা সুন্দৰ পৰিৱেশ। ইয়াতে সদায়ে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি থাকে বা ভ্ৰমণৰ কাৰণে আহে, মন্দিৰ দৰ্শনৰ কাৰণে আহে। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া। ইয়াতে মন্দিৰৰ ভিতৰত মোবাইল দিয়া নিষেধ কাৰণে মই আপোনালোকক বাহিৰৰ পৰাই ইয়াৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ। ইয়াতে দিন ৰাতি বুলি কথা নাই, আপোনালোকে মানুহ পাবই, কাৰণ ইয়াতে পৰ্যবেক্ষকৰ অভাৱ নাই।